আজি মোবাইল পালো ফাইনালি আমি মোবাইল লৈ আহিছো আমি এতিয়া ভাত চাত খাই কিনে এতিয়া আমি ইয়াতে বহি আছো ৰেষ্ট লৈ এই গছডালৰ তলতে বহি আছো সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আজি হ'ল আমাৰ লাষ্টৰ দিন মানে ৱৰ্ল্ড ৰেকৰ্ডৰ লাষ্টৰ দিনাখন হয় আৰু আজি আমাক মোবাইল লৈ যাব দিয়া নাই কিন্তু যদি কিবাকে পাৰোঁ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আপোনালোকে চাই থাকিব আমি হোটেলৰ পৰা আহিলোঁ আৰু আহি কিনে বাছৰ পৰা নামি এতিয়া আমি খোজকাঢ়ি যাই আছোঁ আজি মেইন গেটেদি আমি সোমোৱা নাই কাৰণ মেইন গেটেদি ভিৰ হৈ আছে আকৌ আমাক চবকে যাব দিছে গেটৰ চাইডেদি যাব দিছে আৰু সকলোৱে আমি শাৰী পাতিকে যাই আছোঁ চাওকচোন ইমান ধুনীয়া লাগিছে সকলোকে এক ছেম ড্ৰেছ হয় world record today and you can see that everybody এয়া চাওক সকলোৱে বেলেগ বেলেগ ড্ৰেছ পিন্ধিছে এয়া হ'ল ৰাভা ইফালে বড়ো সকলোৱে বেলেগ বেলেগ ড্ৰেছ পিন্ধিছে নিজৰ যিটো সাজপাৰ হয় নিজৰ সাজপাৰযোৰ সকলোৱে পিন্ধি আহিছে আৰু সিহঁতৰ ডান্স আছে ইয়াতে সিহঁতে নিজৰ নিজৰ ঠাইত নিজে নিজে ডান্স কৰিব আমি এখন গেট পাৰ হৈ কিনে আহিলোঁ আৰু ইয়াতে আমি লাইন লাগি আছোঁ ইয়াতে এইখন গেটতো চেকিং কৰিব ইয়াতে বেগবোৰ চেকিং কৰি আছে আৰু ভয় লাগি আছে আজি মোবাইল আনিব দিয়া নাই কিন্তু তথাপিও আমি কিছুমানে মোবাইল লৈ আহিছোঁ ল'ব নেকি ভয় লাগি আছে ফাইনেলি মোবাইল আনিব পালোঁ আজি ভিতৰত আজি মোবাইল পালোঁ ফাইনেলি আমি মোবাইল লৈ আহিছোঁ সোমাব দিছে যদি সোমাব নিদিল হয় তেনেহ'লে ৰিক্স হ'ল হয় যিহেতু আমি ৰাতিপুৱা 11টাৰ আগতে আহোঁ 10টা বা 9টা বজাতে ইয়াতে আহোঁ তো সেইবাবে আমাক মোবাইলটো আনিব দিছে ইয়াতে ভিতৰত সোমাব দিছে তাৰপিছত যেতিয়া আমি ফিল্ডৰ ভিতৰত যাওঁ তেতিয়া আমাক মোবাইল সোমাব নিদিব আৰু যিমানখিনি পাৰোঁ মই বাহিৰৰ পৰা মানে ভিডিঅ'খিনি কৰিম তাৰপিছত আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু মোবাইলটো মই আপোনালোকৰ বাবেহে লৈ আহিছোঁ মোবাইলটো মানে ৰেকৰ্ড নকৰিলে কেনেকৈ দেখিব আপোনালোকে আৰু আজিৰ ভিডিঅ'ত যিমান পাৰোঁ সিমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে চাই থাকিব আমি ইয়াতে আহিলোঁ ডাইনিং টেবুললৈকে আহিলোঁ আমি ইয়াতে আৰু ইয়াতে আমাৰ নাচনীখিনি আছে আৰু ইপিনে আছে আমাৰ ঢুলীয়াসকল এতিয়া আমি লাঞ্চ কৰিম অলপ পিছত আমি এতিয়া ভাত চাত খাই কিনে এতিয়া আমি ইয়াতে বহি আছোঁ ৰেষ্ট লৈ এই গছডালৰ তলতে বহি আছোঁ আৰু ইপিনে চাওক আমি ইয়াতে আছোঁ বহি কিনে এতিয়া বাজিছে 12:30 আৰু আমি ইয়াতে অকণমান ৰেষ্ট লওঁ যিহেতু আমি 1.5 ঘণ্টাকৈ ৰখিব লাগিব আমাক ফিল্ডৰ ভিতৰত 2টা বজাত সোমাব দিব আজি 2টাৰ আগতে কাকো সোমাব নিদিয়ে তাৰ ভিতৰত যিহেতু আজি প্ৰধানমন্ত্ৰী আহিব আৰু এই দুজনীৰ চাওক নটাংকি কি ক'ম আৰু মোবাইল অনা নাই যে আজি নটাংকি পাৰিছে
আমাৰ ডান্স শেষ হোৱাৰ পিছতে মই মোবাইল ল'বৰ কাৰণে দৌৰি মাৰিছোঁ আৰু তাৰ পিছতে আমাৰ লগৰী কেইজনী ক'ত গ'ল একো গম নাপালোঁ, কাৰণ ইমান ডাঙৰ ফিল্ড, কোনে গৈছে একো নাজানো। অকল মই মোবাইলটো লৈ আহি কিনে ইয়াতে অকল ৰেকৰ্ড কৰি আছোঁ সকলোবোৰ, আৰু অকলে যাই আছোঁ মই। আৰু হঠাতে পালোঁ বাক লগ, আৰু দুজনী আমি আহিছোঁ। তাৰপিছত তাইও ক'ত হেৰাল কোনো ঠিক নাই, আৰু তাৰপিছত এনেকৈ আছোঁ। মই অকলে ফিল্ডখন ৰাউণ্ড মাৰি কিনে ভিডিঅ' কৰি আছোঁ, আৰু সকলোৱে ক'ত গৈছে আৰু বিচাৰি থাকিব মানে নোৱাৰি, কাৰণ সকলোৰে ছেইম ড্ৰেছ হয়, কেনেকৈ বিচাৰি পাম। তো মই অকলে ভিডিঅ' কৰি আছোঁ। আৰু এনেদৰে মই ফিল্ডখন ঘূৰোঁতে ইপিনে আহি দেখিলোঁ পাঞ্জাৱৰ পৰা আহিছে কেইজনমান মানুহ, আৰু সিহঁতক বিহু ডান্স কৰিবৰ কাৰণে ইমান আগ্ৰহী, মানে সিহঁতক শিকাব কৈ আছে কেনেকৈ ডান্স কৰিম, সিহঁতে শিকাই দি আছে কেইজনমানিয়ে। মই ফিল্ডখন ঘূৰি থাকোঁতে আকৌ মালবিকা বাক লগ পালোঁ, আৰু তাই মোক ভিডিঅ' এটা বনাই দিছে। যিহেতু আজি লাষ্ট ডে হয়, আজিৰ পৰা আহিব নাপাম ফিল্ডখনত, সেইবাবে এখন ভিডিঅ' বনালোঁ। फोटो
তাতে হেৰাইছিলোঁ আৰু যিয়ে নহওক কিয় মই হেৰাইছোঁ যদিও তথাপিও মই অকণমান হ'লেও ফিল্ডখন ঘূৰিছোঁ ভিডিঅ' কৰিছোঁ আকৌ তেনেকৈ আহি কিনে তাতে ডাইনিং হলতে আহি কিনে ভাত খালোঁ আকৌ তাৰপিছত আমি এতিয়া যাই আছোঁ ৰুমলৈকে চাওক না আপোনালোকে এবাৰ ইমান ভিৰ ইমান জাম লাগিছে নহয় সৰু সৰু ষ্টেডিয়ামৰ সোমোৱা ৰাস্তাটোতো ইমান ভিৰ হয় আৰু তাৰ বাহিৰেও মেইন ৰোডতো ইমান ভিৰ লাগিছে মানে কি ক'ম আৰু বহুত জাম লাগিছে আজি বহুত টাইম লাগিব 2 ঘণ্টা 3 ঘণ্টা লাগি যাব আজি এই জামৰ পৰা
এয়া চাওক কোন হয় চিনি নাপাওঁ দেই ছাৰজনক কৈ আছে বাই বাই দিবৰ কাৰণে ইফালে কেমেৰা দেখি কিনে কিন্তু ক'ৰ হয় চিনি নাপাওঁ সকলোৱে এনেকৈ বাই বাই দিছে বহুত ভাল লাগিছে সকলোকে যেন চিনাকি চিনাকি লাগে এনেকৈ সকলোৱে একেলগে আমি ইয়াতে ৰাস্তাত ৰখি ৰখি 1.5 ঘণ্টা হৈ গ'ল এতিয়ালৈকে বাছ আমাৰ অহা নাই আৰু সকলোৰে বাছ গৈ আছে সিহঁতক আমি টাটা দি আছোঁ বাই বাই দি আছোঁ ইয়াৰ পৰা সিহঁতে যাই আছে আকৌ ভালো লাগিছে বেয়াও লাগি আছে সকলোৰে বাছবোৰ আহি আছে আৰু সকলোৱে যাই আছে আমাৰ ইয়াতে মানুহ নাই আৰু আমাৰ চবতছে আমাৰ হোটেলটো দূৰত আছিলে আৰু আমি 2 ঘণ্টা পাৰ হ'ল এতিয়াও আমাৰ বাছ আহি পোৱা নাই